Hello everyone, welcome back to my another a new video. So guys, আজি আমি ৰাতিপুৱাই গৈ আছো বাৰ ঘৰলে। বাৰ ঘৰ হৈছে গহপুৰত। বৰ্তমান আমি এতিয়া হাৰমতি পৰা গৈ আছো গহপুৰলে। এতিয়া বান্দৰদুৱা পামগেহি, তেন্তে ভিডিঅ'টো চাই গৈ থাকক আগলে। স্কিপ নকৰিব, একেবাৰে শেষলৈকে চাব। আমি পাই গলো এয়া ডিক্ৰং দলং, বান্দৰদুৱা ডিক্ৰং নদী বুলি কয় এয়া। চাওকচোন বান্দৰদুৱাৰ ওচৰত পাই গলো। এয়া কিমান ধুনীয়া পাহাৰ এটা ওলাই আছে চাওকচোন। চাওক এয়া কিমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। গৈ আছে আইশা, হয় নাই? আইশা হাই কৈ দেচোন। হাই কৈ দে। হাই কৈ। এয়া আইশাৰ মাক, তাৰপিছত এয়া হাজবেণ্ড গৈ আছে আৰু এইফালে ভিন্দু। তো চাই গৈ থাকক। আৰু ভণ্টি আহিছে, ভণ্টি লাজ কৰে, দেখাবলৈ মানা কৰে আৰু। আমি পাই গ'লোঁ বান্দৰদুৱা। এতিয়া জাষ্ট ওলাইছোঁহে, ভাবিলোঁ গাড়ীৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট দিওঁ বুলি। বেছি সময় হোৱা নাই, 6:30 মান হৈছেহে চাগে আমাৰ ওলাই অহা। এতিয়া টাইম বেছি হোৱা নাই, 6:30 মান হৈছে। তেন্তে ভিডিঅ'টো আগলৈ চাই গৈ থাকক। আমি এতিয়া তেল ভৰাই লওঁ। ফাৰ্ষ্টত পেট্ৰল পাম্পত আহিলোঁ। তো ভিডিঅ'টো আগলৈ চাই গৈ থাকক, একেবাৰে স্কিপ নকৰিব। আমি এতিয়া তেল নাপালোঁ, এই তেল ডিপুত নাপালোঁ। এতিয়া আগলৈ আছে PTCত এটা তেল ডিপু আছে বোলে, তাতহে তেল ভৰাব লাগিব। ইয়াৰ ভিতৰৰ পৰা যায় অৰুণাচল। বান্দৰদুৱা গেটটো হয় এয়া। ইয়াত হনুমান মন্দিৰ এটা। অৰুণাচলত আপোনাৰ দাম হৈছে, তেলৰ দাম 93 আৰু আমাৰ অসমত হৈছে 97। তো অৰুণাচলত তেলৰ দামটো অকণমান 1-2 টকা হ'লেও কমেই পাওঁ। তেন্তে চাই গৈ থাকক। ভোক লাগিছে আমাৰ। এতিয়া আমি এয়া পেপচি খাই লওঁ, আৰু এইটো চিপছ আৰু নিমকি পেকেট আনি দিছে চাওকচোন। সেয়াই খাই লওঁ আৰু। তেন্তে আমি খাই লওঁ। ছোৱালীজনী ঘৰৰ পৰাই যেনেকুৱা হৈ আছিলে তেনেকৈ উঠি আহিছে। এতিয়া মিঠাই কিনি মেলি হৈ গ'ল। আমি গহপুৰত বজাৰ কৰিলোঁগৈ। বজাৰ মানে আৰু বাহঁতৰ ঘৰলৈ অকণ মিঠাই আনিলোঁ। তাৰপৰা সেয়া আমুলবোৰ অকণমান খাই আছোঁ। এতিয়া ফাইন আপোনালোকক বাহঁতৰ ঘৰত একেবাৰে লগ পাম আৰু চাই থাকক। আইছা মাকলৈ ৰৈ আছে। আইছা এইটো কোনে খাব? খাবিনে? খা আইচক্ৰীম হয়, খা। এইটো হৈছে গহপুৰৰ নজাৰা, গহপুৰ টাউনৰ নজাৰা এয়া।
আৰু আমাৰ আইচাক চাও সেয়া কি কৰি আছে আইচাই গাইজ আমি বাহঁতৰ ঘৰত গৈ লগ পাই আছোঁ আপোনালোকক ভিডিঅ'টো আগলৈ চাই গৈ থাকক এতিয়া বজাৰ কৰি মেলি হৈ গ'ল তেন্তে লগ পাই আছোঁ Hasilo khamita khumoroni lora dite okasoni khoni monere ubuti sa lora dire gitka Hasilo khamita khumoroni lora dite okasoni khoni monere ubuti sa lora dire gitka আমি আহি পাই গ'লোঁ বাৰ ঘৰলৈ এয়া হৈছে বাৰ ডাঙৰ ছোৱালীজনী আৰু এইজনী হৈছে বাৰ সৰু ছোৱালীজনী বাৰ দুজনী ছোৱালী এয়া চাওকচোন বায়ে আমাক কি চাকি দি আছে চাওক ঘৰৰ একদম আমাৰ মিচিঙৰ আৰু এয়া খুৱাই আৰু জোঁৱাই আহিছে বুলি খুৱাইছে হয় নাই ভাবনাতে চিলিকে মুকনি লৰালিৰে সংগী তুমি যেতিয়া উভতি সৰগী সুৰভি পাম ভাবনাতে চিলিকে মুকনি লৰালিৰে সংগী তুমি আমাৰ খানা ৰেডি হৈ গ'ল আজি কি বনাইছে বাই সৰগী কি জোৰকে কওক কি বনাইছে এইটো মাটিমাহ আৰু গাহৰি মাংস বনাইছে তোমাৰ নামটো কি আছিলেনো কৈ দিয়াচোন হা জোৰকে শুনা নাই নিবাঞ্চি তাৰপৰা কোনটো স্কুলত পঢ়ি আছা তোমাৰ স্কুল মৰ্ণিং ষ্টাৰ কোনটো ক্লাছত কোনটো কেজি 1 এতিয়া স্কুল বন্ধ নেকি বন্ধ ঠিক আছে ধুনীয়াকৈ কি বনাইছোঁ সেইটো গাহৰি মাংস আৰু বাঁহ গাজেৰে বনাইছে আৰু মাটিমাহ আৰু গাহৰি মাংস কি টেষ্টি হ'ব খাই লওঁ দেই খাই বৈ আপোনালোকক কৈ আছোঁ ভাত খাই মেলি হৈ গ'ল এতিয়া তামোল চুবাই আছোঁ চবে বহি আছোঁ খাই গৈ মাক বাৰু হাই কৰি দিয়কচোন হাই আইছা তো এতিয়া অলপ ৰেষ্ট কৰি লওঁ তাৰপিছত ওলামগৈ আৰু খাই বৈ খালোঁ বোলো এতিয়া যামগৈ আৰু
এয়া মাকবই হেনো কোলা চশমা লগাই দিয়ক এয়া চাওক মাকব মানে হৈছে আমাৰ ভিনদেউ আমি ভিনদেউটো আমি মাকব বুলি কওঁ সঁচাই থাকক তো গাড়ী এতিয়া আমি যাবলৈ ৰেডি হ'লোগৈ গাড়ীত বহিলোঁ আপোনালোকক ভালকৈ ভিডিঅ' কৰি দেখাবলৈ নোৱাৰিলোঁ মানে কিয় আমি এঠাইলৈ গ'লোঁ তাতো খালোঁ গ'লোঁ দেৰি হৈ গ'ল তাৰপিছত সেয়াই আৰু আমাৰ লগত এয়া বাৰ ভণ্টিও যাবগৈ তেন্তে আমি যাওঁগৈ আৰু কৰি আছোঁ বাই বাই ভাল লাগিল দেই আপোনাৰ ঘৰত আহি ঠিক আছে আমি এতিয়া গৈ থাকোঁ ইয়াতে ভিডিঅ'টো এণ্ড কৰিম সাজিলো খামিতা সোঁৱৰণি লৰানিতে অকাশনি খনি মনেৰে উভতি চাওঁ লৰানিৰে গীত গাওঁ সাজিলো খামিতা সোঁৱৰণি লৰানিতে অকাশনি খনি মনেৰে উভতি চাওঁ লৰানিৰে গীত Paporia boria se jana bukuru mere bhora khurare shruti dhara abege bhora mur chona khasilo khamita khurani loranite akasoni khoni আমি এতিয়া পাই গ'লোঁ ঘৰলৈ পাওঁ অৱস্থা হৈছিলে এই পাৰ্টটো হৈছে অৰুণাচল আৰু এইখিনি হৈছে অসম যাওঁগৈ বাই বাই আমি যাওঁগৈ তেন্তে বাই বাই আজি এই ভণ্টি দুজনী বোলে আমাৰ ঘৰলৈ যাব বোলে ছোৱালী দুজনী মানে ভণ্টিহঁত আমাৰ ঘৰলৈ যাব আমাৰ ঘৰলৈ নহয় মানে মোৰ ঘৰত এতিয়া যাব গৈ মেলি গাঁৱলৈ যাবগৈ দাদা আহিব নিবলৈ বোলে গাঁৱৰ পৰা তো মোৰ লগতে আধা ৰাস্তা যাব তেন্তে মই ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি পোনপ্ৰথমবাৰ মোৰ চেনেলটো যদি ভিজিট কৰিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব দেন মই যাওঁগৈ বাই বাই